আহিবলৈ আজি আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক লৈ যাম ৰাজমুকুট থিয়েটাৰৰ চতুৰ্থ নাট্যবৰ্ষৰ শুভ উদ্বোধন কাৰ্যসূচীলৈ। 2019-20 নাট্যবৰ্ষৰ এক ব্যয়বহুল প্ৰস্তুতিৰে আজি ৰাজমুকুট থিয়েটাৰৰ শুভ উদ্বোধন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। গতিকে এই শুভ উদ্বোধন কাৰ্যসূচীৰ কিছু দৃশ্য মই আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিবোৰ আছে বীৰাংগনা, বাঘ আৰু ভাস্কৰদাৰ কাব্যপাঠ খুব ধুনীয়া এটা। আজি আমি যিহেতু প্ৰথম আখৰা কৰিছোঁ, আজি প্ৰথম দিনা মুহূৰ্তত আমি বাক্যবনৰ কেইটামান ডাইলগ পাতিছোঁ। খুব ধুনীয়া ডাইলগ আৰু মই হয়তো বহুত দিন পিছত ভাস্কৰদাৰ নাটকত কাম কৰিছোঁ আৰু ভাস্কৰদাৰ যিটো জোৰ ডাইলগৰ তেনেকুৱা জোৰ অনুভৱ কৰিছে যে বহুত দিন পোৱা নাছিল। সেইটো অনুভৱটো আজি এনেকুৱা লাগিছে যে বহুত বছৰৰ পৰত এটা ভাল মোৰ জিভাৰে মোৰ মুখেৰে ভালকৈ কেইটামান শব্দ ওলাব, ডাইলগ ওলাব। মই তাক লৈ বহুত আশা পাতিছোঁ বিশেষ ভাস্কৰৰ কাৰণে। আৰু যিহেতু আপোনালোকে দেখা পাইছে যে বীৰাংগনা হওক বা বাঘ হওক, দুখন ৰাজদেৱী লিখিছে, খুব ভাল নাটক। দুখনৰ ষ্টৰিটো কৈছে। বিশেষ এইবাৰ মই বাঘৰ অকণমান ব্যতিক্ৰমভাৱে দেখা পাব মোক তুলি তুলি ঘূৰাই দিছোঁ, দেখা পাইছে আপোনালোকে। ডাইলগ শুনা পাম স্ক্ৰিপ্ট এতিয়ালৈকে দিয়া নাই তাৰমানে মই পঢ়িছোঁ যদিও তেনেকৈ মনত নাই। ভ্ৰাম্যমানৰ এতিয়া যথেষ্ট বিতৰ্ক বা যথেষ্ট তাৰপিছতো ৰাজনীতি যাব পাৰিব। বিতৰ্ক মানে আচলতে কি হয়, ভ্ৰাম্যমানৰ তেনেকৈ এখন ঘৰৰ নিচিনা। ঘৰত কেতিয়াবা কিবা খাম খেলি থাকে, সেই বস্তুটো যেতিয়া এক্সপ'জ হয়, যদি মিডিয়া হওক তেনেকৈ এক্সপ'জ হয়, তেতিয়া মানুহে বেলেগকৈ লয়। তেনেকুৱা বস্তু আগতেও হৈছিল, বহুত আগৰ পৰা আমি দেখিছোঁ যে খেলি মেলি অলপ চলপ থাকে যিকোনো বৃত্তিত, যিকোনো প্ৰফেশ্যনেলৰ খেলি মেলি থাকিব আজি। কিন্তু সেই বস্তুটো এনেকুৱা হৈছে যে অকণমান যিহেতু থিয়েটাৰ বুলি ক'লে অকণমান প্ৰাচুৰ্যৰ কাৰবাৰ এটা, গতিকে এই কাৰবাৰটো এনেকুৱা হৈছে অকণমান বেছিকৈ প্ৰভাৱ পৰিছে। কিন্তু ডাঙৰ কথা নহয়, এইটো সৰু কথা। গতিকে মিলা প্ৰীতিৰ মিলি জুলি সকলোৱে যদি ভালকৈ আলোচনা কৰি এই যিটো সমস্যাটো নোহোৱা কৰিব পাৰে, সেইটোৱে ভাল হ'ব। এটা আমাৰ বিশেষ সঁচাকৈ আচলতে বিতৰ্কটো হোৱাটো বিচৰা নাছিলোঁ। আচলতে বহুতো হৈ গ'ল বিতৰ্কটো, আৰু মোৰ ফালৰ পৰা আচলতে স্পষ্টীকৰণহে আছিল। কিন্তু মোৰ সুৰত সুৰ মিলাই যিটো সমগ্ৰ অসমবাসীয়ে যিটো তেওঁলোকে নিজৰ নিজৰ মন্তব্য দাঙি ধৰিলে, গতিকে সেইটো আচলতে ছ'চিয়েল মিডিয়াতে হওক বা মিডিয়া সেইবিলাকতে হওক, যিকোনো থিয়েটাৰৰ বিতৰ্কৰ নিচিনা হৈ গ'ল আৰু বস্তুটো। কিন্তু যিয়ে নহওক, এটা কথা ভাল হৈছে এইটো ফালৰ পৰা যে সকলো দৰ্শক, ভ্ৰাম্যমান প্ৰেমী দৰ্শক সজাগ হ'ল, নাট্যকাৰ সজাগ হ'ল, অভিনেতা অভিনেত্ৰী আমি সকলো সজাগ হ'লোঁ। আৰু এইটো কোনো ব্যক্তিগত স্বাৰ্থত বা নহয়, আমাৰ গোটেই সমগ্ৰ ভ্ৰাম্যমান থিয়েটাৰৰ কাৰণে এইটো এটা ভাল লক্ষণ। আৰু মই সেইটোৱে ক'ব বিচাৰিছোঁ, আল্টিমেটলি ভালেই হ'ল আৰু চব ফালৰ পৰা। ৰাজনীতিত কোনটো চৰিত্ৰ? ৰাজমুকুট তিনিখন নাটকতে মোৰ চৰিত্ৰ আছে, তিনিখন নাটকতে আছে। ৰাজদ্বীপৰ বীৰাংগনা, বাঘ আৰু ভাস্কৰ বৰ্মনৰ আমাৰ বাক্যবান। কেনেধৰণৰ কাম কৰিছে? প্ৰথম কথা হৈছে, ৰাজদ্বীপৰ নাটক মই কৰিছিলোঁ, যোৱাবাৰ হেঙুল থিয়েটাৰত কৰিছিলোঁ, বন্দুকৰ কবিতা। খুব ধুনীয়া, তেওঁৰ গাঁথনিবোৰ খুব ধুনীয়া, সংলাপবোৰ খুব ধুনীয়া, ভাল লাগিলে মোৰ। কৰিবলৈ মন আছিলে ৰাজদ্বীপৰ এখন, কিন্তু এইবাৰ মোৰ ভাগ্য ভাল বুলি ভাবিলোঁ, ৰাজদ্বীপৰ দুখন নাটকে পালোঁ। আৰু ভাস্কৰ বৰ্মনৰ শুনিছিলোঁ, মই আগতে তেওঁৰ নাটক মই আগতে কৰি পোৱা নাছিলোঁ। গতিকে এতিয়া আমি যিখিনি মুহূৰ্তৰ সময়ত তেওঁ যিটো চিন আমাক কৰি দেখুৱালে, সঁচাকৈ বাক্যবান মানে ইয়াতে দুটা অৰ্থ বুজাব। বাক্যবান, বাক্যৰ শৰ বুজাব এটা, আৰু এটা যিটো বানপানী হয় সেইটো বুজাব। এতিয়া মই গতিকে গোটেই নাটকখন যেতিয়া আমি কৰিম, তেতিয়া আচলতে অৰ্থটো বুজি পাম, বাক্যমানৰ অৰ্থখিনি। কিন্তু সঁচাকৈ এটা সুন্দৰ নাম, আৰু ভাস্কৰ বৰ্মনে এইখন নাটকত কৰিব পাৰে, মই সঁচাকৈ খুব সুখী। অভিজিত ভট্টাচাৰ্যৰ নাটক অবিহনে এতিয়া ভ্ৰাম্যমান শূন্য বুলি কয় একাংশই। হয়, ইয়াত কিন্তু অভিজিত ভট্টাচাৰ্য নাই। হয়। তাৰপিছত দৰ্শকে ল'বনে? দৰ্শকেতো ল'ব, কাৰণ অভিজিত ভট্টাচাৰ্য নথকা থিয়েটাৰটো ইতিমধ্যে আপোনালোকেও গম পাইছে, অকল ৰাজনীতিতেই নহয় আৰু আছে। গতিকে সেইটো কথা নহয়, আচলতে অভিজিতেও খুব ধুনীয়া নাটক লিখে। তেওঁ আচলতে পৰিমাণটো খুব বেছি হৈ যোৱাৰ কাৰণে চাগে তেওঁ অকণমান হেৰি হ'ল, যে যি কি নহওক, আৰু অসমত নাট্যকাৰৰ অভাৱ নাই, আমি সকলোৱে জানো। গতিকে সকলো নাট্যকাৰ, নৱপ্ৰজন্মই হওক বা সকলো নাট্যকাৰে এইটো সুবিধাটো পোৱা উচিত। আৰু প্ৰযোজকসকলে ইতিমধ্যে আমি গম পাইছোঁ যথেষ্ট ধৰণৰ এইটো ক্ষেত্ৰত ভূমিকা তেওঁলোকে গ্ৰহণ কৰিছে। গতিকে সঁচাকৈ এইটো মানে এটা পজিটিভ চাইন আৰু এইটো। ঠিক আছে। নিৰ্মল শইকীয়াৰ ঘৰৰ মঞ্চত পিংকু মাৰি আছে যে নিশাখন মৰণা মাৰি আছে যে নুশুৱে নেকি? নুশুৱে নেকি? মন এতিয়াও আহি নাপালে। মন এতিয়াও আহি নাপালে।
ভালেখিনি ৰাতি সি পানী কেঁচুৱা হৈ থকা নাই সি পানী কেঁচুৱা হৈ থকা নাই আছে চাগে ক'ৰবাত তুলনা কৰি থাকিবলৈ এৰক আকাশ পাতাল গণনা কৰি থাকিবলৈ এৰক আহক শুই থাকিব আহক শুই থাকিব। এই টেবলেটটো দেখোন তুমি খোৱাই নাই দেউতা এই টেবলেটটো দেখোন তুমি খোৱাই নাই দেউতা ভাত খাই উঠি খাব দিয়া নাছিল জানো ভাত খাই উঠি খাবলৈ দিয়া নাছিল জানো খোৱা খোৱা চলুক খোৱা লোৱা খোৱা মনত চাইছা মনক চাইছা মনত চাইছ মনক চাইছ মনত চাইছ মনত চাইছোঁ ইমান ৰাতি কৰিছে ই কিমান ৰাতি কৰিছে ইমান ৰাতি কৰিছে ই ইমান ৰাতি কৰিছে ই ৰাতি কৰিলেও ক'তো দুৰ্ঘটনাগ্ৰস্ত হৈ পৰি নাথাকে মোৰ ল'ৰাই বুজিছে দেই ৰাতি কৰিলেও ক'তো ৰাতি কৰিলেও ক'তো দুৰ্ঘটনাগ্ৰস্ত হৈ পৰি নাথাকে মোৰ ল'ৰাই ক'তো দুৰ্ঘটনাগ্ৰস্ত হৈ পৰি নাথাকে মোৰ ল'ৰাই অহিলা মুখেৰে নকলেও পেটে পেটে সেইটোৱে ভাবি থাকে নহয় মুখেৰে নকলেও পেটে পেটে সেইটোৱে ভাবি থাকে নহয় কথাৰ ভবাৰ্থ আপুনি মন নকৰিব পাৰে কথাৰ ভবাৰ্থ কথাৰ ভাৱাৰ্থ আপুনি মন নকৰিব পাৰে মোৰ চকুৰ পৰা হাৰিব নোৱাৰে মোৰ চকুৰ পৰা হাৰিব নোৱাৰে মোৰ একেবাৰে বৰ একেবাৰে দেউতা দেউতা গিলাচটো ধৰি থাকিলে যে গিলাচটো লৈ ৰৈ থাকিলা যে হা অঁ ক্ষমা কৰি দিবিও নাই ক্ষমা কৰি দিবি দেউতা দেউতা কি কৰিছা কি কৰিছা মোক তুমি এইটো শিকাইছিলা আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ সেই মহৎ বাণী তুমি এইটো শিকাইছিলা আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ সেই মহৎ বাণী ১৮তম দিনলৈকে জীৱন বাটৰ এখন দুৱাৰ বন্ধ থাকিলে মই খোল খাই থকা দুৱাৰখনৰ পোহৰত বন্ধ দুৱাৰখনৰ তলাটো খুলিবলৈ বন্ধ দুৱাৰখনৰ তলাটো খুলিবলৈ অহৰ্নিশে চেষ্টা কৰি আছো অহৰ্নিশে চেষ্টা কৰি আছো দেউতা আৰু চাবা তুমি আৰু চাবা তুমি কথা দিছো তোমাক কথা দিছো মোৰ তোমাক আভ্যন্তৰৰ মোৰ আভ্যন্তৰৰ অদৃশ্যমান গ্ৰীষ্মত অদৃশ্যমান দৃশ্যত এদিন নহয় এদিন নিশ্চয় খোল খাব সেই বন্ধ দুৱাৰখন এদিন নহয় এদিন নিশ্চয় খোল খাব সেই বন্ধ দুৱাৰখন খুৰা অ খুৰীদেউ খুৰা অ খুৰীদেউ অ বৰমা অ খুৰীদেউ বৰমা খুৰীদেউ অ সৰ্বনাশ 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 হৈছে জিতাবাদ সৰ্বনাশ হৈছে যাবা অ খুৰাদেউ খোৱা নাই খুৰাদেউ খোৱা নাই ৰক্ষা খুৰাটো খোৱা নাই ৰক্ষা ফোন কৰক ফোন কৰা আজি শেষখন অ নহয় ফোন নকৰে কিয় আৰে ফোন নকৰে কিয় ঐ চৰ লাগে ঐ চৰ লাগে ঐ চৰ লাগে কি উচিলাৰ দৰে চব সদায় আছ কি হৈছে ইনাদৰে চট ফুটাই আছে হৈছে কি হৈছে কি আমাৰ মন আমাৰ মন কি হৈছে মনত কি হৈছে মনত কি হৈছে মনত কি হৈছে মোৰ মনৰ কথা অহিলা সোমাই আহে মনৰ কথা কিবা ক'ব কি হৈছে তোৰ মনত মনৰ কথা কিবা ক'ব খুজিছ কি হৈছে মনৰ কি হৈছে মই কি হৈছে সেই মই সোধা নাই কি হৈছে মই সোধা নাই কি কৈছে মই সোধা নাই তিনিআলিটো থিয় হৈ চম্পক ৰথিনহঁতক কিবা কৈ আছে তিনিআলিতে থিয় হৈ চম্পক ৰথিনহঁতক ৰথিনহঁতে কিবা এটা কৈ আছে দূৰৈৰ পৰা চোলাটোত তেজ লাগি থকা যেন পালো দূৰৰ পৰা চোলাটো তেজ লাগি থকা যেন পালো তেজ 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 হৈছে কি তাৰ হৈছে কি তাৰ সোধা নাই নহয় সোধা নাই নহয় ওলোটাই মই ঘৰলৈহে দৌৰিছো খবৰ ওলোটাই মই ঘৰলৈহে দৌৰিছো আকৌ নাই 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 প্ৰভাত ডাক্তৰক মই মাতি আনিব প্ৰভাত ডাক্তৰক মাতি প্ৰভাত ডক্তৰক মাতি আনোগৈ এইয়া দেখিলে মই কৈছিলো নহয় এইয়া দেখিলে মই কৈছিলো নহয় মন সোমাই আছে কি হৈছে মন এইবোৰ কি হৈছে মন কি হৈছে ক'ত কি হোৱা দেখিলি তহঁতে ক'ত কি হ'ল দেখিলি তহঁতে হা ক'ত কি হোৱা দেখিলি ক'ত কি হ'ল মই দেখোন ঠিকেই আছো মই দেখোন ঠিকেই আছো তেনেহ'লে এই তেজৰ দাগবোৰ লাগিল কেনেকৈ তেনেহ'লে এই তেজৰ দাগবোৰ লাগিল মানে কেনেকৈ বা মানে বা আহোঁতে বাটত চাৰিচকীয়া এখনে চাইকেল আৰু সেইজনক খুন্দিয়ালে আহোঁতে বাটত চাৰিচকীয়া এখনে চাৰিচকীয়া এখনে চাইকেল আৰু সেইজনক চাইকেল আৰু সেইজন খুন্দিয়াল খুন্দিয়াই গাড়ীখন যাওঁ সন্ধিয়া গাড়ীখন ধাম বেচেৰা মানুহজনৰ মোৰটো বৰ বেয়াকৈ চালিছিলে ন বেচেৰা মানুহজনৰ মনটো বৰ বেয়াকৈ সুধিছে জানো গাড়ী পাবলৈও নাই গাড়ী পাবলৈও নাই দান কৰা কৰি হস্পিটেলত ভৰ্তি কৰাই মই গাঁৱলৈকে হস্পিটেলত ভৰ্তি কৰাই থৈ আহিছো ভৰ্তি কৰাই থৈ তাৰ আহিছোঁ মূৰৰ পৰা লাগিছে এইবোৰ তেজ তাৰ মোৰ পৰা লাগিছে এইবোৰ তেজ। গাড়ীখনৰ গৰাকী উলিয়াব পৰা যাব গাড়ীখনৰ গৰাকী উলিয়াব পৰা যাব পটাপট নম্বৰটো নোট কৰি লৈছো পটাপট নম্বৰটো লোড কৰি লৈছোঁ এইটো নম্বৰ এইটো নম্বৰ সেইবোৰ খুচৰি ফুৰিব নালাগে এইবোৰ খুচৰি ফুৰিব নালাগে ভাল মনৰ মানুহ হোৱা হলে ভাল মনৰ মানুহ হোৱা হ'লে গাড়ী ৰখাই আহত ব্যক্তিজনক গাড়ীত তুলি নি হস্পিটেলত ভৰ্তি কৰালেহেঁতেন গাড়ী ৰখাই আহত ব্যক্তিজনক হস্পিটেলত নিজে ভৰ্তি কৰালেহেঁতেন কি বা জাতৰ মানুহ কি বা জাতৰ মানুহ বা চোলাটো তিয়াই থবচোন যা বা চোলাটো তিয়াই থব চলাটো তিয়াই থৈ দিছোঁ মথুৰা আহি যিধৰণেহে ক'লে মথুৰা আহি মথুৰা আহি যিধৰণে ক'লে এতিয়াও মাৰ যোৱা নাই বুকুখনৰ ঠপধনি
বুকুখনত ধপ ধপনি এতিয়াও মাৰ যোৱা নাই গাটো তিয়াই লবি গাটো তিয়াই ল'বি কিনো পিটিকি আছ নাইটো কিনো মিটিকি আছে তাতে কৰবাত কিবা ক্ষতিটো হৈছে নেকি চাইছো আকৌ কৰবাত কিবা ক্ষতিপূৰণ হৈছে নেকি চাইছো আকৌ তাতে ভেকাহি মাৰিব লাগে নে তাতে ভেকাহি মাৰিব লাগেনে এইজনীৰ বাবে ঘৰখনত কাৰো পৰা মৰমৰ মাত দেখা নোপোৱা হ'ল এইজনীৰ বাবে এইজনীৰ বাবে ঘৰখনত কাৰো পৰা মৰমৰ মাত দেখা নোপোৱা হ'ল ঘৰখনৰ কাৰো পৰা মৰমৰ মাত দেখা নোপোৱা হলো ইণ্টাৰভিউ কেনে হ'ল ইণ্টাৰভিউ কেনেকুৱা হ'ল ঘৰটো ভালেই হৈছে হয়তো ভালেই হৈছে বিহুৰ পিছত ফোন যোগে জনাম বুলি কৈছে বিহুৰ পিছত পঞ্জীৰে জনাবলৈ কিন্তু গৈছে আশাখিনি দেখা পাইছো কিন্তু আশাখিনি দেখা পোষ্ট পাইছে আছে দুটা পোষ্ট আছে দুটা কেণ্ডিডেটৰ 100ৰো অধিক কেনেকৈ 100ৰো অধিক তাৰোপৰি কোম্পানীটোৰ ওপৰৱালা অমহি বমহিত আছে তাৰপিছত তাৰ ওপৰত কম্পিউটাৰ অমহি বমহি পৰীক্ষা আছে নিজৰ যোগ্যতা দক্ষতাৰ ওপৰত বিশ্বাস ৰাখ নিজৰ যোগ্যতা দক্ষতাৰ ওপৰত বিশ্বাস হতাশ নহবি হতাশ নহবি অধ্যাপক তোৰ অন্তৰংগ বন্ধু অধ্যাপকক তোৰ অন্তৰংগ বন্ধু অভিজ্ঞতাক উপদেষ্টা অভিজ্ঞতা উপদেষ্টা আৰু সতৰ্কতাক তোৰ জ্যেষ্ঠ ভাতৃ হিচাপে লৈ আগবাঢ়ি যা আৰু সতৰ্কতাক তোৰ জ্যেষ্ঠ ভাতৃ হিচাপে লৈ তই আগবাঢ়ি যা দেখিবি জীৱন প্ৰাপ্তিৰ সফলতা তোৰ হাতৰ মুঠি দেখিবি জীৱন প্ৰাপ্তিৰ সফলতা তোৰ হাতৰ মুঠিত। ভাগৰি পৰিছো দেউতা ভাগৰি পৰিছে দেউতা ভাগৰি পৰিছো দেউতা ভাগৰি পৰিছে দেউতা ইণ্টাৰভিউ বুলি আমি কিমান অফিচৰ দুৱাৰে দুৱাৰে থিয় হ'লো ইণ্টাৰভিউ বুলি কিমান অফিচত দৌৰ থিয় হ'ল যেতিয়া তুমি বেমাৰী দেখাৰ অফিচৰ পৰা উভতি আহা যেতিয়া তুমি বেমাৰী দেখিলে অফিচৰ পৰা উভতি অফিচৰ পৰা উভতি আহা বাইদেৱে মাহেকত মাত্ৰ 4-5 হাজাৰ টকাৰ বাবে বাইদেউ মাহেকত মাত্ৰ 4-5 হাজাৰ টকাৰ বাবে যেতিয়া বাছৰ ঠেলা হেঁচাত ভাৰাক্ৰান্ত হৈ যেতিয়া বাছৰ ঠেলা হেঁচা ভাৰাক্ৰান্ত হৈ আবেলি স্কুলৰ পৰা অলপভাৱে উভতি আহে আবেলি স্কুলৰ পৰা অলপভাৱে উভতি আহে সহ্য নহয় মোৰ সহ্য নহয় আৰু তেতিয়াই মন যায় যেতিয়া মন যায় শৈক্ষিক অভিজ্ঞতাৰ পুষ্ট এই ফাইলবোৰ জ্বলন্ত জুইত সপি দি শৈক্ষিক অভিজ্ঞতাৰে পুষ্ট এই ফাইলবোৰ জ্বলন্ত জুইত সপি দি জ্বলন্ত জুইত সপি দি মন সপি দি মন পাহৰি নাযাবি তই পাহৰি নাযাবি তই পাহৰি নাযাবি তই এই নিৰ্মল শইকীয়া ল'ৰা তই পাহৰি নাযাবি তই এই নিৰ্মল শইকীয়া ল'ৰাটোৱে ইমান সহজতে হাৰ মানি মানি দিয়ে তই ইমান সহজতে হাৰ মানিবি যে তই মনত ৰাখি মনত ৰাখি যুঁজি জীয়াই থকাৰ মানৱতাই যুঁজি জীয়াই থকাৰ মাদকতাই সুকীয়া তই বহিয়ে থাকিলি যে তই বহিয়ে থাকিলি যে তই বহিয়ে থাকিলি যে ভাইটি তই বহিয়ে থাকিলি যে যা আকৌ পানী দিছো নহয় যা আকৌ পানী দিছো নহয় গাটো তিয়াই লৈ যা গাটো তিয়াই লৈ গৈ যা ইয়াক বৰ ভাগৰুৱা যেন লাগিছে দেউতা ইয়াক বৰ ভাগৰুৱা যেন লাগিছে কিন্তু তাৰ ভিতৰত থকা মই বোলা বস্তুটো এই ৰঙীন পৃথিৱীখনত নিজৰ স্থিতি অটুট ৰাখিবলৈ তাৰ ভিতৰত থকা মই বোলা বস্তুটোৱে তাৰ ভিতৰত থকা মই বোলা বস্তুটোৱে এই ৰঙীন পৃথিৱীখনত নিজৰ স্থিতি অটুট ৰাখিবলৈ এই ৰঙীন পৃথিৱীখনত নিজৰ স্থিতি অটুট ৰাখিবলৈ যি ধৰণে দৌৰিছে যি ধৰণে দৌৰিছে আগতো লাগিবই আগৰটো লাগিব দেউতা দেউতা এটা দিনৰ দুটামান সংলাপ আপোনালোকে শুনিলে আমি বাক্যবান অৱশ্যে অলপ দেৰিকে আৰম্ভ কৰিম ৰাজদীপ যে ডাঙৰীয়া আজি বিশেষ কাৰণত আমাৰ ইয়াত উপস্থিত থাকিব নোৱাৰে আমি বাক্যবানেৰে আজি শুভাৰম্ভ কৰিলোঁ কাইলৈ ৰাতিপুৱা 9 বজাৰ পৰা আমি বাঁহ নাটকখনেৰে আখৰা আৰম্ভ কৰিম এতিয়া সমূহ ৰাইজক প্ৰসাদ লৈ আৰু তাৰ পাছতে গুৰু পূজন কৰি যাবলৈ সকলোকে অনুৰোধ জনালোঁ।